নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল টেক হেল্পলৈ। বন্ধুসকল, আপোনালোক সকলোৱে চাগে হোৱাটছএপ চলাওঁতে আপোনালোকে সদায় এটা প্ৰব্লেম ফেচ কৰে যে আপোনালোকে হোৱাটছএপত যেতিয়া ডিপি দিয়ে তেতিয়া আপোনালোকে ডিপিখন আধাহে দিব পাৰে, ফুলকে ডিপিখন দিব নোৱাৰে। বন্ধুসকল, আজি আপোনালোকক মই এটা টিক্স লৈ আহিছোঁ। সেই টিক্সটোৰ জৰিয়তে আপোনালোকে হোৱাটছএপত আপোনালোকে ডিপিখন সম্পূৰ্ণকৈ দিব পাৰিব। সকলোখিনি যে আপুনি ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। এতিয়া বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, প্ৰথমে মই হোৱাটছএপটো অপেন কৰি আপোনালোকক দেখাই দিছোঁ। আপোনালোকে দেখা পাইছে যে মই এই ডিপিখন আধাহে দিব পাৰিছোঁ, মানে মোৰ ভৰি ছাইডটো দিব পৰা নাই। এইটো মই গোটেই ফুলটো দিবলৈ হ'লে আপোনালোকে প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ আপোনালোকে চাৰ্চ কৰিব হোৱাটছএপ গ্ৰুপ। সেইটো আপোনালোকে ইনষ্টল কৰি ল'ব। মই ইনষ্টল কৰি থৈছোঁ, সেইবাবে মই অপেন কৰিছোঁ। আৰু এইটো আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনতো এপটোৰ লিংক পাই যাব। মই এইটো অপেন কৰি দিছোঁ। অপেন কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। তাতে ইয়াতে আপোনালোকে যিটো দেখিছে এইটো ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত চিলেক্ট ফটো কৰিব। ফটো কৰাৰ পিছত আপোনালোকৰ প্ৰচেছিং হ'ব। তাৰপিছত আপোনালোকে যিখন ফটো তাত ফুলকৈ দিব বিচাৰে সেইখন ইয়াত এড কৰিব। মই এইখন ফটো ফুলকৈ দিব বিচাৰোঁ, সেইবাবে মই এইখন এড কৰিছোঁ। এড কৰাৰ পিছত এইখন ফটো এতিয়া আপোনালোকে অলপ ক্ৰপ কৰিব। এইটো ক্ৰপ কৰি মই হৈ গৈছে। তাৰপিছত আপোনালোকে এইটো যিটো অপশ্যন দেখা পাইছে শ্বেয়াৰৰ নিচিনা, সেইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ফটোটো প্ৰচেছিঙত হৈ গৈছে। অলপ দেৰি আপোনালোকে ৱেইট কৰিব। ইয়াত এড আহিছে, এডটো কাটি দিব। প্ৰচেছিং হৈ আছে। তাৰপিছত আপোনালোকে ইয়াত দেখাইছে ডাইৰেক্ট ইয়াত হোৱাটছএপত গুচি যাব। তাৰপিছত আপোনালোকে ইয়াত ডান কৰি দিয়াৰ পিছত আপোনালোকে অলপ দেৰি ৰ'ব লাগিব। ইণ্টাৰনেট কানেকশ্যনটো ইয়াত শ্ল', সেইকাৰণে অলপ দেৰি হৈছে। বন্ধুসকল, এতিয়া আপোনালোকে দেখিলে যে মই সেই ফটোখন ফুলকৈ দিব পৰা নাছিলোঁ, কিন্তু সেই এপটো মই ইনষ্টল কৰাৰ পিছত তাত এডিট কৰাৰ পিছত এইখন সম্পূৰ্ণকৈ দিব পাৰিলোঁ। বন্ধুসকল, আপোনালোকে এই টিক্সকেইটা ব্যৱহাৰ কৰি আপোনালোকে হোৱাটছএপত ফুলকৈ ডিপি দিব পাৰিব। বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। আজিলৈ বাই।